গাইজ আজি মই আমাৰ ইউটিউব চেনেল হিমাশ্ৰী মুনিলৈ আপোনালোক সকলোকে স্বাগতম জনালো। হৈছে 30 অক্টোবৰ আৰু অহাকালি আমাৰ মুনুৰ জন্মদিন। সেইকাৰণে আমি আজি গিফ্ট কিনিবলৈ গৈ আছো। লগতে আমি কলেজতো যাম। কলেজত মোৰ কিবা কাম আছে আৰু টিকুৰো আছে আমাৰ। আৰু টিকু আৰু মই দুয়ো লগ লাগি আজি আমি মুনুৰ গিফ্ট কিনিবলৈ যাম। এতিয়া বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই যাম। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। দেউতাই আমাক নমাই দিলে এয়া চাংচাৰি। এতিয়া আমি কলেজলৈ গৈ আছোঁ। এতিয়া টিকুৰ আমি কলেজখন দেখুৱাম। টিকু আৰু মোৰ কলেজখন লগালগি, কিন্তু মোৰ মোবাইল নাই কাৰণে আপোনালোক আজি মই কলেজখন দেখুৱাব নোৱাৰিম। মই দূৰৰ পৰা দেখাম, ইমান চিনি নাপাব আৰু। আমি মুনুৰ কাৰণে কিনিব আহিছোঁ। এতিয়াতে নকওঁ বাৰু, আপোনালোকে দোকানখনলৈ গ'লে গম পাব। এতিয়া বাই। তুমি কিবা এটা কোৱা, তোমাৰ বাক ইমান ডাঙৰ ছাৰপ্ৰাইজ এটা দিব ওলাইছা, তাইতো এতিয়ালৈ গম নাপায়। কেনেকুৱা লাগিছে অনুভৱ? তাই নকয় দিয়ক। আমাৰ টিকুৰ কলেজ শৰাইঘাট কলেজ, এইখন আৰু আমাৰ কলেজখনো বাৰু দেখুৱাম। ওচৰতে হয়, টিকুৰ ওচৰতে লগাইছোঁ, কাৰণ মোৰ মাথা ঘূৰাই থাকে ন, সেইকাৰণে মাথা ঘূৰাই তেতিয়া টিকু দাঙি নিব পাৰিব। এই আমাৰ যে নীলা নীলা বিল্ডিংটো, সেইটোৱে হয় ৰূপৰ একাডেমি। এইটো হয় আমাৰ কলেজ। আমাৰ বাৰ্থডে গিফ্ট বিচাৰি গৰম লাগি গৈছে, একো বিচাৰি পোৱাই নাই। চাংচাৰিত পায় নে নাপায়, এখন দোকানত পালোঁ, কিন্তু ইমান ভাল নহয়। ইয়াত গৈ আছোঁ বাকৰ জন্মদিন কাৰণে উগুল টুগুল মন, আৰু সেইকাৰণে বাকৰ জন্মদিন কাৰণে জেৰক্স কৰি তাত পোৱা নাই। ইয়াত চাওক, ইয়াত তলৰ ফালে চাওক, এইকেইটা ল'ৰা আমি আৰু আপোনালোকক বেছি ভিডিঅ' দেখাব নোৱাৰিলোঁ। কি ল'লোঁ কি মানে, আমাৰ টিকুৰ ক্লাছ হ'ল, ক্লাছ হোৱাই তাই গুচি আহিল। মই আৰু আমাৰ লগৰজনে দুয়োটাই গুচি আহিলোঁ। আৰু মোৰ হাতত যিহেতু মোবাইল নাই, আপোনালোকে জানে, সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আহি ৰাতিহে বনাইছোঁ। ৰাতি এতিয়া 6টামান বাজিল, আৰু আপোনালোকক 12টাতহে দেখুৱাম আৰু কি ল'লোঁ কি। কিন্তু এটা দুখৰ খবৰ এই যে, মই আহোঁতে টেম্পুত আহোঁতে কেকটো গোটেই আগৰখিনি ভাঙি গ'ল গোটেইখিনি। আৰু বাকী তথাপিও আছে, তথাপিও ভাঙিছে আৰু বেছিভাগে ভাঙিছে। তথাপিও মই অলপমান মিলাই দিছোঁ, কিন্তু তাই নাম চাম একো নোহোৱা হৈ গৈছে, সেইকাৰণে মোৰ বেয়া লাগিছে। চাওকচোন, এয়া শুই আছে, মানে তাই ভাবিছে নেকি 12টাত আমি কিবা ছাৰপ্ৰাইজ দিম বুলি ভাবিছে নেকি? এই 6টাতে শুই আছে, চাওকচোন। এয়া আমি অহাকৈ আমাক অনাই নাই, তাই 6টাতে শুই আছে, নাজানো আৰু। আমাৰ কেকটো কি হৈ গৈছে, এয়া ফুল আছিল। আৰু মইতো আপোনালোকক আমাৰ দুখৰ কথাটো কৈছোঁৱে, কি অৱস্থা হ'ল কি হ'ল, তেতিয়াতে কৈ গৈছিলোঁ। আৰু এতিয়া আহিছোঁ টিকুৰ ওচৰলৈ। তুমি বাৰ্থডেৰ কথা চবেই চখ কৰি আছে। চাওকচোন, আজি চবৰে কিবা চুলি তুলি দেখোন বেলেগ বেলেগ পাইছোঁ। ঘৰত কোনদিনা কিন্তু কোনোৱে এনেকৈ নাথাকে, কিন্তু ঘৰত যেনেকৈ থাকে সেনেকৈ মুনু আছে আজি, বাকী কোনোৱে নাই। বাকী চাওকচোন, এইবিলাক কোনদিনা হাফ পেণ্ট পিন্ধি থাকে, আজি চাওকচোন লং পেণ্ট পিন্ধি আছে। আৰু তমাই টিউশ্যনত যোৱা কাপোৰ এতিয়ালৈ খোলাই নাই, বাৰ্থডে ব্লগ বনাব যে, সেইকাৰণে মই বাৰু অলপমান চখ কৰিছোঁ, চেলে বান্ধিছোঁ। আৰু গাইজ মই এটা এইটো চোলা আপোনালোকে চিনি পাইছে মোৰ। গাইজ চোলা তোলাৰ কথা নাই, এইবোৰ কথা ভিডিঅ'ত ওলালে, কিন্তু মোৰ কিমানটা চোলা আছে চব মুনুৱে ক'লে আমাক, মানে মোক কৈছে চবেই চখ কৰিছে, তই দেখোন কেনেকৈ আছ, তোক বেয়া দেখিছে। সেইকাৰণে মই অলপ ষ্টাইল মাৰি আহিলোঁ, কেনে লাগিছে ক'ব। মই চবেই চখ কৰিলে ভাল নালাগে ন, মোক বেয়া দেখি থাকিলে, সেইকাৰণে চখ কৰিলোঁ। এতিয়া আমি অলপ ৰুমটো অলপমান মানে বেলুন চেলুন সজাম, আৰু এতিয়া সজাম মানে, আৰু আপোনালোকক লগতে দেখুৱাই যাম। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সোনকালে আমাক 1000 ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তন্মনা আহিছে, মাইক হেপী বাৰ্থডে ক'বি দেই। এয়া আমাৰ আহিছে তন্মনা বাৰ্থডে খাবলৈ। অ' মাই হেপী বাৰ্থডে, হেপী বাৰ্থডে। গাইজ এতিয়া 10:51 হৈছে, মানে টাইমটো আমি সঠিককৈ কওঁ, মানে ভুল বুজাবুজি হ'ব পাৰিনে, ভালকৈ মানে শুব পৰা নাই, চুলিকেইডাল বেয়া হৈ যাব, সেইকাৰণে এনেকৈ বিচনাত ওলোমা ওলমি হৈ আছোঁ। এয়া বাৰ্থডে বয়, আৰু এয়া আমি বাকীকেইটা এতিয়া বাৰ্থডে বয়ৰ ওচৰলৈ আহিছোঁ। গাইজ মই এটা কথা কওঁ আপোনালোকক, মানে আমাৰ টিকু আৰু গুণ্ডেলৰ মস্ত কাজিয়া লাগি আছে। কাৰণ টিকু কৈছে 5 টকীয়া কেক হওক, 10 টকীয়া কেক হওক, আমি কাটি থৈ দিওঁ সোনকালে। আৰু এইফালে গুণ্ডেলে কৈছে নহয়, আমি টাইমত 12টাত কাটিম। আৰু সেইকাৰণে গুণ্ডেলে এতিয়া 11টা বাজিব 10 মিনিট বাকী আছে, আৰু গুণ্ডেলে ক'লে যে গাইজ এতিয়া 11টা বাজিছে। টিকুৰ খং উঠি গৈছে, টিকু কৈছে পুৰা সঠিক টাইম কওঁ। সেইকাৰণে গুণ্ডেলে কৈছে যে এতিয়া 10:51 হৈছে। আৰু আজি মোৰ গাটো বেয়া অলপ, মানে ইহঁতৰ গিফ্টৰ কথা ভাবি মোৰ গা একদম বেয়া হৈ গৈছে। মোৰ কিবা গাটো জ্বৰ লাগি আছে, কিয় বা নাজানো। ৰাতিপুৱা মোৰ ইণ্টাৰভিউ আছে, তো চাওক কি হয়, দেখা যাব আৰু আগলৈ। আপোনালোকে চাই থাকক আৰু ব্লগটো শেষলৈকে। 5 টকীয়া কেক কাটা
মজাটো কেনেকুৱা। হয়তো আপোনালোকে বহুত দামী দামী কেক কাটে, কিন্তু আমাৰ আৰু কপালত নাই। কালিলৈ হ'ব বাৰু আমাৰ পাৰ্টি, কিন্তু আজিলৈ আৰু আমি সৰু সুৰাকৈ অলপ পাতোঁ আৰু মানে চবৰে জন্মদিন মানে সৰু সুৰাকৈ পাতোঁ আৰু তাৰ আগদিনা। তো আজি কিছুমান মানুহক মিছ কৰিছোঁ বাৰু, সেইটো নকওঁ, মানে নাম মেনশ্যন নকৰোঁ। নাম মেনশ্যন নকৰোঁ, বুজাজনে নিশ্চয় বুজিব কাক মিছ কৰিছোঁ। তো সেয়াই আৰু আপোনালোকক ক'লোঁ, আপোনালোকে ব্লগটো মই বেলুন ফুকাব নোৱাৰোঁ, মোৰ ভয় লাগে। আৰু বেলুনৰ যিটো হাৱা আছে সেইটো মোৰ ভৰিটোত সোমাই যায়। এতিয়া এইখন লগাব আৰু আমাৰ বেলুনবোৰ ফাটি আছে চব। ইয়াত আমাৰ বেলুন ফুকাই আছে, ফাটি কিয় ফাটি যাইছে গম নাপাওঁ। আৰু মানে আমাৰ ইচাৰি চোফা কেইখন আছিল আৰু আমি ইচাৰি কৰি দিলোঁ। এয়া চাওক মানে বিয়া খাবলৈ আহিছে, অলপ ঘৰটো এতিয়া সজাই ইয়াতো আপোনালোকক কৈছোঁ আমাৰ কেকটো কি হৈছে। এয়া ভালকৈ দেখিছে, এয়া কেকৰ নাম চাম একো নাই, টেম্পু খাওঁতে খুন্দা খাওঁতে। এইটো মই তাইলৈ বনাইছোঁ এইটো, আৰু এই এটা তোমাৰ গিফ্ট, এটা মইনাৰ গিফ্ট, আৰু এইটো টিকু আৰু মইনিকে দিছোঁ। এবাৰ চাই আহোঁ হা, আপোনালোকো আহিব। এয়া চাওক, এয়া মুনু, ইয়াত টোপনি অহা ফাউজুৰি আছে। মানে তাইক আমি কি কৈছোঁ, কি দিম তাই গম পোৱা নাই ন এতিয়ালৈ, সেইকাৰণে টোপনি অহা ফাউজুৰি আছে। মই টোপনি ভাও জুৰি থকা নাই, মোৰ সঁচাকৈ টোপনি অহাই নাই। কাৰণ মই ইমান সোনকালে টোপনি মাৰা গাত মন নাই। মানে আগে পিছে এটা দুটালৈ থকা মানুহ যে আজি, কাৰণ আজি মানে টোপনি অহা নাই। টোপনি কোনদিনা দিনটো শুই থাকে, আজি দিনটো টোপনি মৰা নাই কিয় মই নাজানো। কি গিফ্ট আনিছে সেইটো চাবলৈ নেকি। কান্দাত দে কোৱা। গাইছ মোৰ টোপনি মোৰ মাগচোন তই এই বাৰ্থডে ৰাতি আমাৰ পৰি গ'ল। আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ বাৰু। গাইছ মোৰ টোপনি অহা নাই, মোৰ গাটো বেয়া অলপ, সেইকাৰণে শুই আছোঁ মই। আৰু এটা কথা হৈছে কি, সিহঁতৰ গিফ্টৰ কথা ভাবি মোৰ জ্বৰ উঠি গৈছে, গিফ্টটো চোৱাৰ কাৰণে। আৰু সেইকাৰণে মই এই 12টা বজালৈ এনেকৈ টোপনি ক্ষতি কৰি আছোঁ। বেলেগ দিনা হ'লে মই নুশু বাৰু মই সোনকালে, তথাপিও মই কালি যিহেতু ইণ্টাৰভিউ আছে মই আজি সোনকালে শুই গ'লোঁ হয়। আৰু এইফালে আজি দিনটো মই টোপনিও মৰা নাই, তথাপিও মোৰ মানে টোপনি একদমেই নোহোৱা হৈ গৈছে। কাৰণ কেতিয়া 12টা বাজে মোৰ তেনেকুৱা লাগি আছে। এতিয়া 12টা Happy birthday to you, happy birthday to you, happy birthday dear Himasi, happy birthday to you, happy birthday to you, happy birthday to you, happy birthday dear Himasi, happy birthday to you. Happy birthday to me. To you. Happy birthday to you. Happy birthday dear Himasi. Happy birthday to you. Ada kau punya disu. Happy birthday to you. Oh my. Ya kan cake happy birthday. মানে সাংসাৰিক কেক ইমান বেয়া নহয়, কিন্তু মই অলপ বেছিকৈ ভাঙিলোঁ আৰু কেকটো। এইটো ময়ে ভাঙিলোঁ নে চাহিদে ভাঙিলে, এইটো চাহিদে ভাঙিলে কি জানে আৰু। ঐ তো গাইজ এয়া মই লাইফত ফাৰ্ষ্ট টাইম পালোঁ ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ। মানে ফাৰ্ষ্ট টাইম মানে ছাৰপ্ৰাইজ পাইছোঁ, কিন্তু সিহঁতৰ পৰা যে ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ পাম কিন্তু মই সপোনতো ভবা নাছিলোঁ। কাৰণ সিহঁতে যে ইমান অকাল হৈছে মই সেইটো ভাবিব পৰা নাছিলোঁ। সিহঁতে কৈছে যদিও, তো মই সেইকাৰণে সিহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তোমাৰ ছাৰপ্ৰাইজটো পাই কেনেকুৱা লাগিল? মোৰ বহুতেই বেছি ভাল লাগিছে, আৰু এইখিনিকে আপোনালোকৰ কাৰণে। তো আপোনালোক মানে ময়ে খাই থৈ দিম আৰু। আমি চাৰিটাই আৰু বাকী আমি পাঁচটাই আৰু বাকী কোনো নাই। ই ৰাতি 12 বজাত কোন আহিব ন? এইটো আমাৰ মা হয়, এইটো এটা গাইজ এয়া আপোনালোকে আমাৰ আজিৰ বাৰ্থডে পাৰ্টি দেখিলে কেনেকুৱা কি হৈ গ'ল। আৰু কালি ৰাতিপুৱা আছে মোৰ ইণ্টাৰভিউ, আৰু কালি ৰাতি হ'ব পাৰ্টি। তো আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু যাতে গাইজ এটা কথা কওকচোন আপোনালোকে, যদি সিহঁতে ইমান ভালকৈ কেক আনা বুলি গম পালোঁ, মই অলপ ষ্টাইল কৰি থাকিলোঁ, মইতো গম পোৱা নাই সিহঁতে যে এনেকৈ কেক আনিব। মই বিচৰা 5 টকীয়া কেকটো কাটিম, কিনো আৰু ষ্টাইল কৰি থাকিম। সেইকাৰণে নিজে লিপষ্টিক লগাই লৈছোঁ। যদি মই গম পালোঁ হয় তেতিয়া ষ্টাইল কৰি থাকিম। তো কালি আৰু এটা পাৰ্টি হ'ব, তো আপোনালোকে ভিডিঅ'টো চাব, আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, আৰু মোক অকণমান আশীৰ্বাদ কৰিব। আৰু আমাক থেংক ইউটো দিয়া আৰু বহুত বহুত থেংক ইউ গুণ্ডেল। আৰু বাকী মই তোমাৰ গিফ্ট দিছে, তোমাৰ গিফ্ট আছে, মইনাৰ গিফ্ট আছে, তো গুণ্ডেলে আপোনালোকক দেখুৱাই আছোঁ। আৰু গুণ্ডেলে যিটো বনাই দিছে সেইটো কি কি লিখিছে মই আপোনালোকক পঢ়াই নাই, আচলতে আপোনালোকে লৈ যাওক। আৰু মোৰ নিজ হাতেৰে মই বনাইছোঁ, আৰু ইয়াত লেখাবোৰ বাৰু দেখিছোঁ, পঢ়ি দিব বাৰু। এইখন চাওক, ফটোখন চাওক। তো ইয়াতে লিখা আছে হেপী বাৰ্থডে মুনু, চৰি কেকটো ভাঙিল, হেপী বাৰ্থডে। তাৰপিছত আছে ইয়াতে 4টা চকলেট আপোনালোকে দেখিছে, আৰু লিখা আছে জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
মুনু তই 100 বছৰ জীয়াই থাক আৰু তই মোৰ ফটো উঠা ভিডিঅ' বনোৱা আৰু পূজা বিয়া সকলোতে ঘূৰা ফুৰা মানুহ গড ব্লেছ ইউ আৰু ইয়াতে তিনিটা চকলেট আছে তোক যদি আমি কেকটো নিদিওঁ ভাল নহ'ব কেকটো আনিলোঁ কিন্তু গাড়ীত ভাঙি থাকিল সেইবাবে মোৰ মোক বেয়া নাপাবা সেইটোৰ মোৰ গাত ভুল নাই গাড়ী ড্ৰাইভাৰৰ ভুল ৰাস্তাই সকলোৱে মোক সুধিছে আমাৰ বাৰ্থডে এইফালে 4টা চকলেট আৰু ইয়াতে লিখা আছে বেষ্ট অফ লাক ফৰ ইউৰ এক্সাম মানে অহাকালি মোৰ এটা পৰীক্ষা আছে আৰু ইয়াতে লিখা আছে নিকি এইটো কিহৰ পৰা আহিল সেইবোৰ বাদ দিলোঁ বিয়াখন সোনকালে লাগে আমাক বাকী দেশৰ লগত তোৰ বিয়া হ'ব লাগে আমিও ভাল পাওঁ সেইকাৰণে য'ত ত'ত দেশক দেখোঁ আজিও দেখিছিলোঁ হেপী বাৰ্থডে মুনু চৰি আৰু 3টা চকলেট তো এয়াই আছিলে আৰু এতিয়া মই খুলিম আমাৰ আৰু মইনা গীত এইটো মই কিন্তু ইমান বেছি মই সুধি পোৱা নাই সেইকাৰণে মই আৰু ইয়াতে মোৰ কাৰণে যিখিনি কৈছে ইয়াৰ বহুত ধন্যবাদ আৰু মোৰ ফালৰ পৰা এতিয়া আমি তোমাৰ গীতটো কৰোঁ এইটো হৈছে তোমাৰ গীত একেবাৰে চাৰিওফালে পুতলা লাগিছে আৰু এইটো হৈছে এটা ধুনীয়া কাপ আৰু ইয়াত লিখা আছে ইউ আৰ দি কুইন অফ মাই হাৰ্ট আৰু এতিয়া খুলিম মই মইনা গীত আৰু এই গীতটো দিবৰ কাৰণে মইনা আৰু দেউতাকৰ লগত বহুত কাজিয়া হৈছে কাৰণ মইনা ওলাই হৈছে এটা সৰু ছোৱালী তাইৰ লগত পইচা লাগে মাকে হয়তো তাইক ইমান পইচা দিয়া নাছিলে কমকৈ দিছিলে সেইকাৰণে তাই মাকৰ লগত কাজিয়া কৰি গীত দিয়ে তেতিয়া মই দেখাম মইনা গীতটো আৰু মইনা গীতটো হৈছে এটা কাপ এইটো চাব লাগে এইবাৰ আমাৰ কাপত চাবুৱাৰহে কথা আৰু আপোনালোকক মই দেখুৱালো মই মোক সিহঁতে দিয়া গীতকেইটা তো আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আজি আপোনালোকক লগ পাম বাই বাই আৰু এতিয়া চাওকচোন আমাৰ চিকুৱে কোনে কোনে হেপী বাৰ্থডে দিছে তাকে চাই আছে গাইজ মই এই ভিডিঅ'টিৰ যোগেদি গুণ্ডেলৰ ফ্ৰেণ্ড চাহিদকো থেংক ইউ ক'ব বিচাৰিছোঁ কাৰণ সিও বহুত কষ্ট কৰিছে ইহঁতৰ লগত ৰাতিপুৱা 9টা বজাৰ পৰা ইফাল সিফাল ঘূৰি ফুৰিছে তো তাকো বহুত বহুত থেংক ইউ আৰু তুমি পাৰিলে কালিলৈ এবাৰ আহিবা গধূলি কিন্তু তোমাৰ ঘৰত নাথাকিম তো এয়াই আৰু তেতিয়ালৈ বাই বাই যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবই নকৰিব বাই বাই